হে গাইজ আপোনালোকক আজি জনাওঁ যে যোৱা কেইদিনৰ আগত IRCTCয়ে তেওঁলোকৰ ৱেবছাইটত কিছুমান ফিচাৰ্ছ এড কৰিছে বা আপডেট কৰিছে বুলি ক'ব পাৰি, যাৰ জৰিয়তে আপুনি বহুতখিনি সুবিধা এতিয়া ঘৰত বহিয়ে লাভ কৰিব পাৰিব। চ' ইয়াৰ বাবে আপোনালোকে চাৰ্চ কৰিব লাগিব IRCTCৰ অফিচিয়েল ৱেবছাইটটো হৈছে irctc.co.in। অ'কে, আপোনালোকে এনেকৈ চাৰ্চ কৰি ল'ব। চাৰ্চ কৰাৰ পাছত আপোনালোকে এনেকুৱা ধৰণৰ এটা পেজ দেখা পাব IRCTCৰ। অ'কে, চ' মোৰ মতে আপোনালোকে সকলোৱে চাগে IRCTC কি হয় আপোনালোকে জানি চাগে, বাট যিসকলে নাজানে তেওঁলোকক জনাওঁ যে IRCTC এটা গভৰ্ণমেণ্টৰ ফালৰ পৰা ফুলি ছাবচিডাৰী ৱেবছাইট হয়। অৰ্থাৎ ইয়াৰ যোগেদি আপুনি অনলাইন টিকেট বা কেটাৰিং বা টুৰিজিমৰ সুবিধা লাভ কৰিব পাৰে। যেনেকৈ আপোনালোকে ট্ৰেইনৰ টিকেট বা ফ্লাইটৰ টিকেট ঘৰত বহি আপুনি বাই কৰিব পাৰে। অ'কে, এই ৱেবছাইটটোৰ আটাইতকৈ এটা ভাল এডভান্টেজ বা ভাল এটা সুবিধা হৈছে বাকী যিবোৰ ট্ৰেভেলিং এজেঞ্চি বা ট্ৰেভেলিং এজেঞ্চিৰ ৱেবছাইটবোৰ আছে তেওঁলোকৰ তুলনাত ইয়াৰ ট্ৰানজেকশ্যন চাৰ্জটো বহুগুণে কম হয়। মানে বাকী যিবোৰ ট্ৰেভেলিং এজেঞ্চি আছে, যেতিয়া আপোনালোকে এটা টিকেট ক্ৰয় কৰে বা টিকেট এটা বাই কৰে সেই সময়ত আপোনালোকে এটা ট্ৰানজেকশ্যন চাৰ্জ দিবলগীয়া হয়। আপোনালোকে বহুতে চাগে মন নকৰে, তেতিয়া সেই সময়ত আপোনালোকে অলপ মন কৰিবচোন, আপোনালোকে দেখা পাব যে তাত এটা আপোনালোকে ট্ৰানজেকশ্যন চাৰ্জ এটা দিবলগীয়া হয়। তেওঁলোকৰ তুলনাত প্ৰাইভেট এজেঞ্চিৰ তুলনাত এই ৱেবছাইটটোত আপোনালোকে ট্ৰানজেকশ্যন চাৰ্জ বহুগুণে মানে কম দিবলগীয়া হয়। অ'কে, যিহেতু এই ৱেবছাইটটো হৈছে সম্পূৰ্ণ গভৰ্ণমেণ্ট ৱেবছাইট, চ' সেইবাবে ইয়াত ট্ৰানজেকশ্যন চাৰ্জটো বহুতে কম হয়। চ' ফ্ৰেণ্ডছ, আপোনালোকে ইয়াত বহুতখিনি অপশ্যন দেখা পাইছে: ট্ৰেণ্ডছ, হলিডেজ, লয়েলিটি, মিলছ, প্ৰমোশ্যন, ছাৰ্ভিচ এট ষ্টেচন, IRCTC ৱেলেট, আৰু এলাৰ্টছ, তাৰপাছত মোৰ। অ'কে, চ' ফ্ৰেণ্ডছ, আপোনালোকক জনাওঁ যে এয়া আপোনালোকে যিটো দেখা পাইছে কাউণ্টাৰ টিকেট কেঞ্চেলেশ্যন, এই ফিচাৰ্ছটোৱে এবাৰ ফাৰ্ষ্ট টাইম দিছে IRCTCৰ অফিচিয়েল ৱেবছাইটত। অ'কে, আপোনালোকে এতিয়া ঘৰত বহিয়ে এতিয়া আপোনালোকৰ যিটো টিকেট আপোনালোকে বাই কৰে কাউণ্টাৰৰ পৰা, সেই টিকেটটো আপোনালোকে ঘৰত বহি এতিয়া কেঞ্চেল কৰিব পাৰে। অ'কে, চ' ফ্ৰেণ্ডছ, আপোনালোকে দেখা পাইছে কাউণ্টাৰ টিকেট কেঞ্চেলৰ পেজখনত অহাৰ পাছত ইয়াত আপোনালোকক PNR নাম্বাৰ আপোনালোকক এণ্টাৰ কৰিব দিছে। আপোনালোকে দেখা পাইছে এটা টিকেট এটা আপোনালোকক এজ এ ডেমো হিচাপে দেখাই দিছে। অ'কে, চ' প্ৰতিটো টিকেটত এটা PNR নাম্বাৰ থাকে। PNR নাম্বাৰটো আপোনালোকে এণ্টাৰ কৰিব দিব। তাৰপাছত আপোনালোকৰ ট্ৰেইন নাম্বাৰটো এণ্টাৰ কৰি দিব। তাৰপাছত এটা কেপচাৰ কোড মানে মাৰিব লাগে বা এণ্টাৰ কৰিব লাগে। চ' কিছুমান ইনষ্ট্ৰাকশ্যন থাকে, ইনষ্ট্ৰাকশ্যন আপোনালোকে চাই ল'ব। অ'কে, এইখিনি আপোনালোকে ফিল কৰাৰ পাছত ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পাছত আপোনাৰ একাউণ্ট নম্বৰ বা আপোনালোকৰ IRCTC যিটো ৱেলেট থাকে তাত আপোনালোকৰ পইচাটো বা আপোনালোকৰ টকাটো বা এমাউণ্টটো কিবা এটা পাৰ্চেণ্ট এটা কাটি কিনে আপোনালোকৰ টকাখিনি এমাউণ্টটো ৰিটাৰ্ণ কৰি দিব। তো এইটো এটা বহুত এটা ভাল ফিচাৰ্ছ এটা এবাৰ IRCTCৰ অফিচিয়েল ৱেবছাইটত দিছে নতুনকৈ। চ' ইয়াৰ পাছত নেক্সট ফিচাৰ্ছটো হৈছে হলিডে অপশ্যনটো আপোনালোকে দেখা পাইছে। ইয়াত আপোনালোকে স্পেচিয়েল ট্ৰেইনৰ কিছুমান লিষ্ট দেখা পাব, কিছুমান পেকেজ আপোনালোকে পাব। অ'কে, একমিডেশ্যন, চ' এনেকুৱা ধৰণৰ কিছুমান আপোনালোকে ফিচাৰ্ছ পাব, আপোনালোকক দেখুৱাই দিছোঁ। অ'কে, চ' পেজটো খোলাৰ পাছত অলপ লোড লৈছে, টাইম লৈছে। চ' এয়া আপোনালোকে দেখা পাইছে, ইয়াত আপোনালোকে ফ্লাইট, পেকেজেছ, ষ্টে, ক'ৰবাত যদি যায় আপোনালোকে থকাৰ মানে হোটেলৰ সুবিধা আপোনালোকে পাব। অ'কে, তাৰপাছত বুদ্ধিষ্টবিলাকৰ ট্ৰেইন আছে। অ'কে, তাৰপাছত ভাৰত দৰ্শন, অ'কে, মহাৰাজা এখন ট্ৰেইন এখন আছে, সেইখন ট্ৰেইনতো আপোনালোকে যাব পাৰে। অ'কে, তাৰপাছত এবাৰ ফাৰ্ষ্ট টাইম আপোনালোকে দেখা পাইছে কেব IRCTCত। এবাৰ IRCTCয়ে কি কৰিছে, এবাৰ তেওঁলোকে অ'লাৰ লগত তেওঁলোকে টাই আপ কৰিছে। আপোনালোকে যিকোনো ডেষ্টিনেশ্যন যোৱাৰ লগে লগে আপোনালোকে যিকোনো এখন গাড়ী আপোনালোকে কেব এটা ল'বলগীয়া হয়। চ' এবাৰ কেবৰ সুবিধাও এবাৰ IRCTCয়ে দিছে। অ'কে, তাৰপাছত আপোনালোকক দেখুৱাই দিছে মিলছৰ সুবিধা। মিলছত আপোনালোকে কেনেকুৱা ধৰণৰ সুবিধা আপোনালোকে পাব। অ'কে, কেটাৰিঙত আপোনালোকক দেখুৱাই দিছোঁ। চ' এতিয়া কথাটো আহি পৰিল যে কেটাৰিং কি হয়। চ' কেটাৰিং হয়, আপোনালোকে জানে যে ট্ৰেইনতো ফুড বনোৱা হয়। আপোনালোকে যদি ট্ৰেইনত জাৰ্ণি কৰি থাকে তেনেহ'লে আপোনালোকে গম পায় যে ট্ৰেইনতো ফুড বনোৱা হয়। অ'কে, ট্ৰেইনতো খোৱা বস্তু বনোৱা হয়, ডিনাৰে হওক বা লাঞ্চ হওক সকলোখিনি ট্ৰেইনত বনোৱা হয়। কিন্তু আপুনি ভাবি আছে বা আপুনি বিচাৰিছে যে ট্ৰেইনৰ পৰা আপোনালোকে ফুড ল'ব বিচৰা নাই,
সেই খোৱা বস্তুখিনি আপোনালোকে ল'ব বিচাৰে নে ট্ৰেইনৰ পৰা, আপোনালোকে ল'ব বিচাৰিছে হোটেলৰ পৰা, অ'কে, তেনেহ'লে আপোনালোকৰ টিকেটত যিটো PNR নাম্বাৰ থাকে সেই PNR নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ লগে লগে আপোনালোকৰ ট্ৰেইনৰ লাইভ লোকেশ্যন দেখাই দিব। মানে আপুনি যদি গৈ আছে এতিয়া গুৱাহাটী, আপুনি এতিয়া বৰ্তমান আপুনি আছে মৰিয়নিত, অ'কে, আপোনালোকৰ মৰিয়নিৰ নেক্সট ষ্টপেজটো মানে নেক্সট ষ্টেচনটো হৈছে ফৰকাটিং। ফৰকাটিঙৰ আশে পাশে যিবোৰ হোটেল থাকে সেই হোটেলৰ লিষ্টখিনি আপোনালোকক দেখুৱাই দিব, আৰু সেই হোটেলৰ যিটো মেনু, মানে আপোনালোকৰ লাঞ্চ খাব বা আপোনালোকে ডিনাৰ লওক, যিকোনো এটা আপোনালোকে ফুড আপুনি ল'ব বিচাৰিছে সেই ফুডটো আপোনালোকে ছিলেক্ট কৰি দিব, ঠিক আছে। ছিলেক্ট কৰাৰ লগে লগে আপুনি যেতিয়া মৰিয়নি ষ্টেচনটো পাব, আপুনি সেইখন হোটেলৰ পৰা আপুনি যিটো আইটেম আপুনি ছিলেক্ট কৰিছিলে বা যিটো আপুনি ডিছ ছিলেক্ট কৰিছিলে আপোনালোকৰ ট্ৰেইনত আহি পৰিব। মানে আপুনি য'ত বহি আছে আপোনাৰ যিটো ছিটত আছে, মানে ছিট নম্বৰ আপোনাৰ যিটো আছে সেই ছিট নম্বৰত আপোনালোকৰ মানে খোৱাটো আহি পৰিব। তো এইটো বহুত এটা ভাল এটা ফিচাৰ্ছ হয় ই কেটাৰিং ছাৰ্ভিচ, য'ত আপোনালোকে IRCTCৰ অফিচিয়েল ৱেবছাইটত পাব, অ'কে। চ' ইয়াৰ পাছত নেক্সট ফিচাৰ্ছটো হৈছে, নেক্সট সুবিধাটো হৈছে ষ্টেণ্ডাৰ্ড মেনু ৰেটছ, অ'কে। চ' আমি যেতিয়া ট্ৰেইনত জাৰ্ণি কৰোঁ, যেতিয়া আমি ট্ৰেইনৰ ভিতৰত বা ষ্টেচনত যিকোনো এটা বস্তু এটা পাৰচেছ কৰোঁ, যিকোনো এটা আইটেম পাৰচেছ কৰোঁ, তেতিয়া এটা ৰেট এটা থাকে, হয়নে? আমি বহুতে নাজানো যে আমি এইটো বা পানীৰ বটল এটা ল'লোঁ বা ব্ৰেকফাষ্ট এটা কৰিলোঁ, তাত যিটো এটা ৰেট দিব লাগে কেতিয়াবা আমাৰ পৰা বেছি লৈ লয়। তো এবাৰ মানে IRCTCয়ে এইটো এটা ভাল এটা সুবিধা দিছে কাষ্টমাৰক, যে ইয়াতকৈ বেছি এটা টকা ল'ব নোৱাৰে আমাৰ পৰা। চ' যেনেকৈ আপোনালোকক দেখাই দিছোঁ ইয়াত ব্ৰেকফাষ্টত, তো ব্ৰেকফাষ্টত আপোনালোকে ষ্টেচনত আৰু ট্ৰেইনত এটা ৰেট এটা দেখা পাইছে, খুব বেছি 5 টকা ডিফাৰেঞ্চ, অ'কে। তো কেতিয়াবা কি হয়, আমাৰ পৰা দোকানীসকলে বা ট্ৰেইনত যিসকলে ব্যক্তিয়ে এইখিনি প্ৰভাইড কৰে তেওঁলোকে মানে বেছি টকা লৈ লয়। চ' এইটো এটা ৰেট দিয়াৰ পাছত আমাৰ পৰা এতিয়া কি হ'ব, ঠগিব নোৱাৰে, অ'কে। তো দেখা পাইছে ব্ৰেকফাষ্টত এইখিনি আপোনালোকে যদি লয় তো ইয়াতকৈ আপোনালোকে বেছি টকা দিব নালাগে, অ'কে। নেক্সট আপোনালোকক দেখাই দিছোঁ আৰু এটা, সেয়া হৈছে মিলছ, অ'কে। মিলত যদি আপোনালোকে ভাতেই হওক বা আপোনালোকে লাঞ্চ বা ডিনাৰ যিকোনো এটা বস্তু আপোনালোকে যিকোনো এটা আইটেম আপোনালোকে যদি লয়, তেতিয়াহ'লে আপোনালোকক এইখিনি ৰেট আপুনি দিব লাগে, এইখিনি আপোনালোকে এমাউণ্ট এটা পে' কৰিব লাগে। ইয়াতকৈ আপুনি বেছিকৈ পে' কৰিব নালাগে, আৰু মানে জৰুৰী নহয়, হয়নে নহয়? আপোনালোকক এতিয়া ঠগাব নোৱাৰে। চ' এইটো এটা ভাল এটা ৰেট এটা দি দিছে, ভাল এটা মেনু কাৰ্ড এটা দি দিছে আপোনালোকক এজ এ অনলাইন, ঠিক আছে। চ' এইখিনি আপোনালোকে পাব। জনতা মিল আৰু ইকনমি মিল আপোনালোকে যদি লয় তেতিয়াহ'লে 15 টকা এক্সট্ৰা পে' কৰিব লাগে, আৰু যদি ট্ৰেইনত লয় তেতিয়াহ'লে 20 টকা এটা পে' কৰিব লাগিব, ঠিক আছে। ঠিক তেনেকৈ আপোনালোকে ৰাজধানী বা শতাব্দী বা দুৰন্তত যেতিয়া আপোনালোকে যদি ট্ৰেভেলিং কৰে বা জাৰ্ণি কৰে, তেতিয়াহ'লে আপোনালোকে এইখিনি বস্তু এইখিনি আইটেম আপোনালোকে পাব, যিহেতু তাত আপোনালোকে পে' কৰিব নালাগে, তাত আপোনালোকে এইখিনি বস্তু আপোনালোকে ফ্ৰীতে পাব, অ'কে। তো এয়া হৈছে আপোনালোকৰ মানে ফাৰ্ষ্ট টায়াৰৰ কাৰণে, অ'কে। 1AC কাৰণে 1ACত আপোনালোকে এইখিনি মানে ফেচিলিটি পাব, অ'কে। খোৱা বস্তুত আপোনালোকৰ মৰ্ণিং মানে ৰাতিপুৱা কি পাব, টি কি পাব, ব্ৰেকফাষ্ট কি পাব, আপোনালোকে লাঞ্চ কি পাব, ডিনাৰ কি পাব, চ' এইখিনি আপোনালোকে পাব, এইখিনি সুবিধা আপোনালোকে পাব। চ' আপোনালোকে যদি কিবা এটা যদি আপোনালোকে কম পায়, আপোনালোকে ক্লেইম কৰিব পাৰে, অ'কে। ষ্টেচনত ক্লেইম কৰিব পাৰে, আপোনালোকে ট্ৰেইনত ক্লেইম কৰিব পাৰে, যিহেতু IRCTCয়ে আমাক এইখিনি সুবিধা দিছে। চ' আমি সেই সুবিধাবোৰ ল'ব লাগে, হয় নাই? ঠিক তেনেকৈ আপোনালোকক যদি মই 2 টায়াৰত দেখাই দিওঁ, 2 টায়াৰত অলপ মানে ডিফাৰেঞ্চ হয়, মানে 1 টায়াৰতকৈ, অ'কে। 1 টায়াৰতকৈ মানে ফাৰ্ষ্ট টায়াৰতকৈ অলপ ডিফাৰেঞ্চ হয়। চ' বাকী ঠিকেই আছে, ইয়াতো আপোনালোকে পে' কৰিব নালাগে। আপোনালোকে জানেই চাগে এইখিনি, আপোনালোকক নক'লে হয়, অ'কে। চ' এনেকেই আপোনালোকে ফেচিলিটি এনেকুৱা ধৰণৰ ফিচাৰ্ছ আপোনালোকে ল'ব পাৰে মিলছ। চ' এইটো আপোনালোকে বহুত ভাল এটা সুবিধা আমাৰ কাৰণে। চ' ইয়াৰ পাছত নেক্সট ফিচাৰ্ছটো হৈছে, যদি যদি যাওঁ, ট্ৰেইনত দেখা পোৱাৰ লগে লগে সেয়া হৈছে, আই থিংক মই আপোনাক দেখাই দিওঁ, এয়া ভাল হ'ব, PNR ইনকুৱাৰী। তো কি হয় PNR ইনকুৱাৰী? তো PNR ইনকুৱাৰী হয় মানে আপোনালোকে যেতিয়া এটা টিকেট এটা পাৰচেছ কৰে বা আপোনালোকে বাই কৰে বা ক্ৰয় কৰে, এজ এ অনলাইন হওক বা কাউণ্টাৰত গৈও হওক, তেতিয়া আপোনালোকে যদি ছিট নাম্বাৰটো যদি কনফাৰ্ম নাপায়, যদি আপোনাৰ ৱেইটিং লিষ্ট থাকে বা RSC থাকে, তেতিয়াহ'লে আপোনালোকৰ টিকেটত থকা সেই PNR নাম্বাৰটো, এই PNR নাম্বাৰটো আপোনালোকে এবাৰ PNR ইনকুৱাৰীত গৈ এই অপশ্যনটোত গৈ
এই ফিচাৰ্ছটোত গৈ আপোনালোকে নিজৰ টিকেটৰ PNR নাম্বাৰ আপোনালোকে এণ্টাৰ কৰি দিব আৰু আপোনালোকৰ নিজৰ টিকেটৰ মানে ষ্টেটাছটো দেখা পাব মানে আপোনাৰ ছিটটো কনফাৰ্ম হ'ল নে নাই হোৱা ঠিক আছে এইটো এটা ভাল ফিচাৰ্ছ এটা IRCTCৰ অফিচিয়েল ৱেবছাইটত দিছে এইটো আচলতে আগৰ পৰাই আছে অ'কে আৰু আপোনালোকক আৰু এটা মই দেখুৱাই দিছোঁ এয়া আপোনালোকে জানি চাগে আপোনালোকে যদি ছিট যদি চাব বিচাৰিছে যদি আপুনি ক'ৰবাত যদি জাৰ্ণি কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে যদি ছিট এটা চাব বিচাৰিছে তেনেহ'লে আপোনালোকে এতিয়া একাউণ্ট ক্ৰিয়েট নকৰাকৈ আপোনালোকে চাব পাৰে আগতে একাউণ্ট ক্ৰিয়েট কৰিব লাগিছিলে আজিকালি একাউণ্ট ক্ৰিয়েট নকৰাকৈ আপোনালোকে চাব পাৰে কিন্তু আপোনালোকে যেতিয়া ছিটটো যেতিয়া আপোনালোকে বুকিং কৰিব বা ৰিজাৰ্ভেশ্যন কৰিব তেতিয়াহ'লে আপোনালোকৰ একাউণ্টটো মানে IRCTCত আপোনালোকে একাউণ্ট মানে ক্ৰিয়েট কৰিব লাগিব ঠিক আছে তো একাউণ্ট ক্ৰিয়েট নকৰাকৈ আপোনালোকে কৰিব নোৱাৰে মই আপোনালোকে এটা এক্সাম্পল হিচাপে দেখাই দিছোঁ নিউ তিনিচুকীয়াৰ পৰা আপোনালোকক মই গুৱাহাটীত এটা জাৰ্ণি এটা দেখাই দিছোঁ ট্ৰেভেলিঙৰ চ' এয়া মই 27 জুন 2018 বুলি ছিলেক্ট কৰিছোঁ ঠিক আছে আৰু এজ এ দুখীয়া মানুহ মিডল ক্লাছ মানুহ চ' শ্লিপাৰ ক্লাছ SL মই ছিলেক্ট কৰিছোঁ ঠিক আছে এতিয়া বলকচোন চাওক কি ট্ৰেইন আছে অ'কে এইখিনি আপোনালোকে IRCTCত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নকৰাকৈ আপোনালোকে চাব পাৰে অ'কে চ' এইটো এটা ভাল এটা ফিচাৰ্ছ নতুনকৈ এটা আপডেট কৰিছে যদি আপোনালোকে 60 বছৰতকৈ যদি আপোনাৰ যদি বয়স মানে আপোনাৰ যেনেকৈ আমাৰ দেউতাই হওক বা ককা দেউতাই হওক তেওঁলোকৰ যদি মানে বয়স বেছিভাগৰ বয়স 60 বছৰ থাকে বা যিবোৰ 45 ইয়াৰ্ছ হয় মানে ফিমেল আমাৰ মায়ে হওক বা যিকোনো এজন মহিলা হওক বা যদি কোনোবা এজন যদি প্ৰেগনেঞ্চি মহিলাই হওক তেওঁলোকৰ বাবে এটা সুবিধা দিছে যে তেওঁলোকে লয়াৰ বাৰ্থ মানে তলৰ ছিটটো তেওঁলোকে ৰিজাৰ্ভ কৰিব পাৰে এইটো এটা ভাল এটা ফিচাৰ্ছ দিছে অ'কে চ' আপোনালোকে অ'কে কৰিব পাৰে ইয়াত ঠিক আছে অ'কে কৰাৰ লগে লগে আপোনালোকৰ এইটো এটা কোৱাটাত সোমাই যাব ঠিক আছে কিন্তু যদি মই এতিয়া জাৰ্ণি কৰি আছোঁ তেনেহ'লে মই জেনেৰেল কোৱাটা ল'ম মোক লয়াৰ বাৰ্থৰ যিটো কোৱাটা নালাগে আন কোনোবা এজনক হেল্প হ'ব অ'কে চ' মই আপোনালোকক দেখুৱাই দিছোঁ বহুতখিনি ট্ৰেইন ইয়াত দেখা পাইছে আবাদ আছাম আছে কামৰূপ এক্সপ্ৰেছ আছে ঠিক আছে নিউ তিনিচুকীয়া টু গুৱাহাটী দেখাই দিছে ইয়াত ডিপাৰ্চাৰ টাইমটো আৰু এৰাইভেল টাইমটো ইয়াত দেখাই দিছে 10:40 আহিব আৰু 9:45 গুৱাহাটী পাব ঠিক আছে চ' নেক্সট ট্ৰেইনখনত দেখা দিছে ইয়াত কামৰূপ এক্সপ্ৰেছ আছে কামৰূপ এক্সপ্ৰেছৰ ডিপাৰ্চাৰ টাইম আৰু এৰাইভেল টাইমটো দেখা দিছে ঠিক আছে এনেকৈ বহুতো ডিফাৰেণ্ট টাইপছ বহুতো ভেৰাইটিজ টাইম বহুতো ভেৰাইটিজ অফ আপোনালোকে ট্ৰেইন দেখা পাব ঠিক আছে চ' এনেকুৱা ধৰণৰ এটা সুবিধা আপোনালোকে পাব IRCTCত এইটো আচলতে আগৰ পৰাই আছে এতিয়া বুলি নহয় চ' অ'কে আপোনালোকে নিজৰ ছিটটো এনেকৈ চাব পাৰে এতিয়া আপোনালোকৰ 27 তাৰিখে ছিট এভেইলেবল আছে নাই আপোনালোকে চাই ল'ব যদি ছিটটো এভেইলেবল আছে তেতিয়া বুক কৰি ল'ব যদি এভেইলেবল নাই যদি ৱেইটিং লিষ্ট অলপ কম থাকে তেতিয়া আপোনালোকে বুক কৰিব পাৰে আপোনালোকৰ ৱেইটিং লিষ্ট কনফাৰ্ম হৈ যায় বেছিভাগে কিন্তু বেছিকৈ থাকিলে বুক নকৰিব বহুতৰে কনফাৰ্ম নহয় ঠিক আছে চ' আবাদ আছামত এইখিনিয়ে ছিট এভেইলেবল আছে 115টা ছিট এভেইলেবল আছে 28 জুনতো এভেইলেবল আছে চ' কামৰূপত মই আপোনালোকক দেখুৱাই দিছোঁ এয়া কামৰূপত এয়া দেখা পাইছে আপোনালোকে ৱেইটিং লিষ্ট আছে 31 আৰু RAC চলিছে চ' মই অলপ দেৰি আগত আপোনালোকক দেখাই দিছোঁ এনেকৈয়ে আপোনালোকৰ নিজৰ টিকেটটো যদি আপোনালোকৰ ৱেইটিং লিষ্ট যদি থাকে তেনেহ'লে আপোনালোকৰ টিকেটটো এনেকৈ চাৰ্চ কৰি ল'ব PNR নাম্বাৰটো আপোনালোকৰ ছিটটো কনফাৰ্ম হৈছেনে নাই দেখা পাব ঠিক আছে তো এয়া আপুনি PNR ইনকুৱাৰীত গৈহে আপোনালোকে চাব পাৰিব চ' এইখিনি ফিচাৰ্ছ হৈছে ট্ৰেইনৰ আপোনালোকে এনেকৈ ছিট বুকিং কৰিব পাৰিব অ'কে এতিয়া যদি মই বাই নাওত যদি ক্লিক কৰোঁ মই আপোনালোকক দেখাই দিছোঁ কেনেকৈ আপোনালোকে ছিটটো কনফাৰ্ম কৰিব বাই নাওত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই দেখা পাইছে আপোনালোকৰ IRCTCৰ একাউণ্ট হ'ব লাগিব আৰু যদি আপোনালোকৰ যদি IRCTCৰ একাউণ্ট যদি খোলা নাই যদি আপোনালোকে খুলিব যদি গম পোৱা নাই কেনেকৈ খুলিব লাগে আপোনালোকে ওপৰত থকা ছাজেষ্টেড লিংকত গৈ কিনে আপোনালোকে কেনেকৈ খুলিব লাগে সেই ভিডিঅ'টো চাই লওক আপোনালোকে গম পাই যাব ঠিক আছে চ' ফ্ৰেণ্ডছ আপোনালোকে IRCTCৰ পৰা খালি ট্ৰেইনৰ টিকেটে নহয় আপোনালোকে ফ্লাইটৰ টিকেটো আপোনালোকে বাই কৰিব পাৰে বা পাৰ্চেছ কৰিব পাৰে ঠিক আছে আপোনালোকৰ জাৰ্ণিটো আপোনালোকে কনফাৰ্ম কৰি লওক আপোনালোকৰ ওৱান ৱে হয় বা ৰাউণ্ড ট্ৰিপ হয় বা মাল্টি ৱে হয় আপোনালোকে কনফাৰ্ম কৰি লওক মই আপোনালোকক জাষ্ট এটা এক্সাম্পল হিচাপে দেখাই দিছোঁ মই ওৱান ৱেত ক্লিক কৰি কিনে
ঠিক আছে ফ্ৰম মই চিলেক্ট কৰিছোঁ গুৱাহাটী ঠিক আছে আৰু ডেষ্টিনেশ্যনটো দেখুৱাই দিছোঁ ইয়াত পুনে বুলি ঠিক আছে তাৰপাছত মোৰ ইয়াত ডিপাৰ্চাৰ ডেট মই ডেটটো চিলেক্ট কৰিম কোনদিনাখন মই যাম চ' জাষ্ট এটা এক্সাম্পল হিচাপে মই আপোনালোকক দেখুৱাই দিছোঁ ঠিক আছে চ' ইকনমিক ক্লাছত মই চেক কৰিছোঁ কি ফ্লাইট আছে অ'কে সেইদিনাখন চ' এয়া আপোনালোকে দেখা পাইছেই লোডিং হৈ আছে চ' এয়া দেখা পাইছে আপোনালোকে যে এইখিনি ফ্লাইট আছে সেইদিনাখন ত' জেট এয়াৰৱেজ ইণ্ডিগো তো আপোনালোকে এনেকুৱা ধৰণৰ বহুতখিনি ফ্লাইট আপোনালোকে দেখা পাইছে তো এনেকৈ আপোনালোকে ফ্লাইটৰ টিকেটো আপোনালোকে বুক কৰিব পাৰে IRCTCৰ পৰা চ' এনেকৈ বহুতখিনি ফিচাৰ্ছ আছে বহুতখিনি সুবিধা আছে IRCTC অফিচিয়েল ৱেবছাইটত নতুনকৈ নতুন বহুতখিনি আপডেট কৰিছে চ' আপোনালোকে কাইণ্ডলি এবাৰ চেক কৰি ল'ব ঠিক আছে চ' ফ্ৰেণ্ডছ কেনেকুৱা লাগিল আজি ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব চ' ফ্ৰেণ্ডছ কেনেকুৱা লাগিল আজিৰ এই স্পেচিয়েল ভিডিঅ'টো যদি ভিডিঅ'টো আপোনালোকক কিবা এটা হেল্পফুল লাগিল বা কিবা এটা ইনফৰ্মেটিভ ৰিলেটেড ভিডিঅ' লাগিল সৰুকৈ হ'লেও তো আপোনালোকে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব যদি কিবা এটা জানিবলগীয়া থাকে অ'কে যদি কিবা জানিবলগীয়া থাকিলে ভিডিঅ'টোত থকা কমেণ্ট বক্সত কমেণ্ট কৰিব অ'কে আৰু আপোনালোকে যদি নতুন ইউজাৰ হয় আমাৰ চেনেলৰ তেতিয়াহ'লে আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক নিয়মীয়া আপডেটবোৰ পাই থাকিবৰ বাবে অ'কে চ' আজিলৈ আহোঁ থেংকছ ফৰ ৱাচিং